ৰাজ্যখনৰ ঐতিহাসিক শৈৱপীঠ স্থানসমূহৰ ভিতৰত অবিভক্ত শোণিতপুৰ জিলাৰ নাগশংকৰ মন্দিৰো অন্যতম। প্ৰতিদিনাই যথাৰীতি এই মন্দিৰত পূজা অৰ্চনা কৰা হয়। যোগাযোগৰ সুব্যৱস্থাৰ হেতুকে এই মন্দিৰত বছৰত 12 মাহেই ভক্তৰ ভিৰ পৰিলক্ষিত হয়। মহিমামণ্ডিত মন্দিৰটোৰ উৎপত্তি সম্বন্ধে কেইবাটাও কিংবদন্তি প্ৰচলিত হৈ আহিছে। ভগৱান বিষ্ণুৱে খণ্ডিত কৰা দেৱী সতীৰ নাভি অংশ এই মন্দিৰত পৰিছিল। এই নাভি অংশ পৰা ঠাইতে শিৱলিংগ স্থাপন কৰি পৰৱৰ্তী সময়ত মন্দিৰ স্থাপন কৰা হয় বুলিও জনা যায়। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ আগভাগত জিতাৰী বংশৰ ৰজা প্ৰতাপ সিংহই এই মন্দিৰৰ পুনৰুদ্ধাৰ কৰে। সেই শতিকাৰ শেষ ভাগত নাগশংকৰ বা নগাক্ষ ৰজাই এই মন্দিৰত নিয়মিত পূজা অৰ্চনা কৰিছিল বুলিও জনা যায় আৰু পিছলৈ আহোম স্বৰ্গদেউ সুচেনফাই 1480 খ্ৰীষ্টাব্দত এই মন্দিৰ পুনৰ নিৰ্মাণ কৰোৱায়। মন্দিৰৰ চৌহদত অৱস্থিত বৃহৎ পুখুৰীটোত থকা শতসহস্ৰ কাছ মন্দিৰটোৰ পৰ্যটন ব্যৱস্থাৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈছে। ভগৱান শিৱৰ সহস্ৰ বুলি গণ্য কৰা এই কাছসমূহক যাত্ৰীয়ে মোহন বুলিও মাতে আৰু প্ৰতিদিনে মন্দিৰৰ প্ৰসাদ আৰু ভোগ অৰ্পণ কৰা হয়। দৰ্শনাৰ্থীসকলেও কাছসমূহক কল প্ৰসাদ আগবঢ়োৱাৰ পৰিলক্ষিত হৈছে। বৰ্তমান মন্দিৰৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিয়ে বিশেষ উদ্যোগ হাতত লৈছে। বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছসমূহৰ সংৰক্ষণৰ বাবে প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এই মন্দিৰত বিশেষ আঁচনি হাতত লোৱা হৈছে।